আপোনালোকক স্বাগতম জনাইছো মোৰ এটি ভিডিঅ' লৈ আমি আজি ওলাই আহিছো অলপ কিমাননো সোমাই থাকিম আৰু লকডাউন বুলি ঘৰতে আবেলি গতিকে ছোৱালী দুজনীকো লৈ আমি অকণমান নৈ ঘাটৰ ফালে যাওঁ হাই গাইস এয়া মোৰ লগত মোৰ ছোৱালী দুজনী আহিছে এজনী ডাঙৰজনী এজনী সৰুজনী বাবি হাই কোৱা এয়া ড্ৰাইভিং চিটত আছে মোৰ হাজবেণ্ড বলকচোন যাওঁ ঘাটতনো কি হয় আপোনালোকক দেখুৱাই থাকিম আমি এতিয়া আহি আছো পাইছো এয়া চিৰিলুহিৰ হাই স্কুল এইখন স্কুলতে মই পঢ়িছিলোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে তেতিয়া হায়াৰ ছেকেণ্ডাৰী বিভাগটো সংলগ্ন কৰিছে এইফালে বনাই আছে এয়া পালোহি আমাৰ বৃষ্টি আৰু বাৰ্বি স্কুল এয়া জোনাকী জাতীয় বিদ্যালয় ডাঙৰজনী পঢ়িছে ক্লাছ 6ৰ আৰু সৰুজনী ক্লাছ 3 এয়া স্কুল বালি চাপৰি তিনিআলি এতিয়া আৰু কিবি বজাৰ কৰিম বোলা আছে আৰু ইহঁতে কিবা জুচ চুচ খাওঁ বুলি কৈছে তাকে চাওঁ কি লওঁ অকণমান নৈ ঘাটত বহি খাবলৈ কিবা কিবি লওঁ আৰু এয়া বালি চাপৰি তিনি আহিছোঁ বজাৰ কৰি আনিছোঁ এয়া মাজা আনিছোঁ 3 বটল তাৰপিছত মানুহজনৰ বেষ্ট স্প্ৰাইট আনিছে বটল এয়া চানা বানা ব্ৰেড তাৰপিছত আমুলটো কেক বনাবৰ কাৰণে আনিছোঁ আমুল তাজা সেইখিনিতে ছিগিছিলে একদম প্ৰকাণ্ড এটা ছিগা হৈছিলে এইখিনিতে আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগত হাত পাইছোহি ন পাইছোহি লখিমপুৰ সংযোগী ঘাট আমি এতিয়া ঘাটৰ পাৰতে বহি অকণমান মুকলি বতাহ লৈছোঁ জনসমাগমৰ পৰা আঁতৰাই আনিছোঁ মোৰে কণমানি দুজনীক অকণমান বোলো মুকলি বতাহ খুৱাই আনো কিমাননো ঘৰতে তাহাঁতি বন্দী হৈ থাকিব তাৰপিছত সেইকাৰণে আনিছোঁ মানুহৰ ওচৰলৈ নিবলৈও ভয় সেইকাৰণে বোলো ইয়াতে আমি চাৰিটাই বহোংগে অকণমান হাতে হাতে এয়া জুচৰ বটল তোমাৰনো কি কৰিলা পুতলা অঁ তাৰপিছত এইখন লুইত নদী খৰালি হ'লে একেবাৰে শুকাই যায় ইয়াত অকল বালি চৰটোহে দেখা যায় কিন্তু এতিয়া বাৰিষাৰ আগজাননী পোৱাৰ লগে লগে একদম ফেনে ফুটুকাৰে উপচি এইখন লুইত এতিয়া গাভৰু হৈ উঠিছে কেনেকুৱা লাগিছে তোমালোকৰ আজি ইয়ালৈ আহি বহুত ভাল লাগিছে আজি পৰা আমনি কৰিবানে ঘৰত চব আপোনাৰ কেনেকুৱা লাগিছে মই নদীৰ পাৰত থাকি খুব ভাল পাওঁ সঁচাকৈ নিজৰ পৰিয়ালটোৰ লগত এনেদৰে ক'ৰবাত আহি বহাৰ মজাটোৱে আচলতে সুকীয়া অকণমান ইয়াতে তোমাক দুজনী খোজকাঢ়া চেণ্ডেল কি কৰিলা অকণমান বতাহ লোৱা এইখন নদীখন আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব হাই গাইজ অথনি তাৰ পৰা আৰু একো ভিডিঅ' নকৰিলোঁ ভাগৰো লাগিলে বহুত ঘামি জামি আহিলোঁ ইহঁতকো গা পা ধুৱাই কিবা কিবি অকণমান খাবলৈ দিলোঁ তাৰপিছত আহোঁতে অলপ মাছ লৈ আহিলোঁ এয়া নাৰ মাছ আনিলোঁ তাৰপিছত ভাবিলোঁ নাৰ মাছ কোমোৰা সৈতে টেঙা জোল কৰোঁ তাৰপিছত এইপিনে এয়া জিকা কাবুলী বুট আলুৰ লগত এখন জ্বলা ভাজি বনাম আৰু আপোনালোককো বোলো দেখাওঁ আজিনো কি কি খাম ৰাতিৰ সাজত বিশেষ একো নাই এয়াই আৰু মোৰ ভতিজাজনীকো মাতিছোঁ খাবলৈ ভাত তাৰপিছতে ভিডিঅ'টো সামৰণি মাৰিবলৈ থাকিলে যে তাৰপৰা বোলো ভিডিঅ'টো সামৰণি মাৰোঁ আৰু লগতে কি কিনো বনাওঁ দেখাওঁ মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই যদি ভাল পায় প্লিজ তেতিয়াহ'লে লাইক এটা কৰিব লগতে কমেণ্ট বক্সত কিন্তু কমেণ্টটো কৰিবলৈ নাপাহৰিব দেই কিয়নো আপোনালোকৰ কমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰিব মই ভিডিঅ' আৰু আগলৈ দিওঁ নে নিদিওঁ তাৰপিছত মোৰ চেনেলটোত যদি আপোনালোক নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম